ভূতৰ ওপৰত দানহ পৰা দি এতিয়া সোৱাইন ফিভাৰৰ আতংক বিমূৰত পৰিছে গাহৰি পালক আফ্ৰিকান সোৱাইন ফিভাৰত মৃত্যু 53টাকৈ গাহৰি সমস্যাত পৰিছে গাহৰি পালক কোভিডে ৰাজ্যৰ জনজীৱন স্তব্ধ কৰি পেলোৱাৰ সময়তে এইবাৰ সমস্যাত পৰিছে ৰাজ্যৰ গাহৰি পালকসকল শ গাহৰি আফ্ৰিকান সোৱাইন ফিভাৰত মৃত্যু হৈছে কিনিৰ্বিকাৰ ৰাজ্যৰ পশুপালন বিভাগ এয়া লক্ষ্য কৰক নাজিৰাত সোৱাইন ফিভাৰত আক্ৰান্ত হয় মৃত্যু হৈছে গাহৰি এটা নহয় দুটা নহয় নাজিৰাৰ শিমলুগুৰিত 10-12 দিনৰ ভিতৰত এজন ব্যক্তিৰে সোৱাইন ফিভাৰত মৃত্যু হৈছে 53টাকৈ গাহৰি নাজিৰাৰ শিমলুগুৰিৰ গাহৰি পালকৰ 53টা গাহৰিৰ মৃত্যু হোৱাত এতিয়া হাহাকাৰ অৱস্থা সৃষ্টি হৈছে গাহৰি পালকসকলৰ মাজত ভাগি পৰিছে গাহৰি পালকসকল শিমলুগুৰিৰ জনৈক ইন্দ্ৰজিৎ বৰগোহাঁই নামৰ শিক্ষিত যুৱকজনে গাঁঠি ইন্ধন ভাঙি পালন কৰিছিল গাহৰি আৰ্থিকভাৱে নিজে সচ্ছল হোৱাৰ লগতে পৰিয়াল পোহপাল দি আহিছিল বৰগোহাঁয়ে কিন্তু ফাৰ্মখনত 53টাকৈ গাহৰি সোৱাইন ফিভাৰত মৃত্যু হোৱাত সমস্যাত পৰিছে শিক্ষিত যুৱকজন শিৱসাগৰ জিলাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এটা ছজনীয়া দলে গাহৰি পালকজনৰ বাসগৃহত উপস্থিত হৈ গাহৰিৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত সোৱাইন ফিভাৰত আক্ৰান্ত হৈছে বুলি জানিবলৈ দিয়ে চিকিৎসকৰ দলটোৱে গাহৰিসমূহৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত গাহৰি নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে আনহাতে শিক্ষিত যুৱকজনৰ প্ৰায় 7 পৰা 8 লাখ টকা ধনৰ লোকচান হৈছে বুলি জানিবলৈ দিয়ে টোটেল সকলো মিলাই মোৰ 53টা গাহৰি হ'ব কিমান দিনৰ ভিতৰত আজি প্ৰায় আপোনাৰ 10 পৰা 13 দিনৰ ভিতৰত এইটো খতমে হৈ গৈছে মানে ধৰক প্ৰথম বেমাৰ লগাটো প্ৰথমে মৰি গৈছে তাৰ সেকেন্ড আকৌ যিটো বেমাৰটো লাগিছে সেইটো তেনেকৈ মৰি আছে মানে তেনেকৈ ধৰণে মৰি আহি আছে জনামতে মানে মইতো ভেকচিনো কৰিছিলোঁ ক্লাছিকেল সোৱাইন ফিভাৰ ভেকচিনো কৰিছিলোঁ তাৰপৰা 21 দিনৰ পাছত যিটো ড'জ কৰে সেইটোও কৰিছিলোঁ কিন্তু এইটো জনামতে আফ্ৰিকান সোৱাইন ফিভাৰ হ'ব লাগে আৰু যিটো ধৰক কোনো ডক্টৰে তেওঁলোকে আজি চেম্পল কালেকশ্যন কৰি লৈ গৈছে পৰীক্ষাৰ কাৰণে চেম্পল কালেকশ্যন কৰি লৈ গৈছে আৰু ধৰক তাৰপৰা ৰিজাল্ট অহাৰ পাছতে গম পোৱা যাব অৱনী বৰগোহাঁইৰ ৰিপৰ্ট দেশৰ খবৰ অসম